নমস্কাৰ সকলোকে। সকলো ভালে আছেনে? অলপ দিন ওলাই যোৱা নাছিলোঁ কলৈকো, ভাবিলোঁ ক'লৈ যাওঁ, কন্যাকাৰ পৰাই আহোঁগৈ। গতিকে অলপ বৰষুণ দি আছে, এয়া আমি ডাইৰেক্ট ৰেষ্টুৰেণ্টে পালোহি। কন্যাকাত কি খাবা? কন্যাকাত কি খাবা বাবা? কি খালা? কন্যাকাত কি খালা? ৰসগোল্লা, পেৰা, চাহ, পকৰা খাম এতিয়া। খাই বৈ আৰু ডিম প্লেট বিচাৰিম। খাই খাই গৈ থাকিম। চাহ খাই হ'ল জানো? এয়া বাবাই যে কৈ আছিলে, এয়া পকৰা আৰু এয়া পেৰা, এয়া 60 ৰুপিজ লিখা আছে। খাবলৈ বহুত ধুনীয়া। আমি ইয়ালৈ আহিলে খাওঁৱেই আৰু ঘৰলৈ এয়া পেক কৰিও লৈ গৈছোঁ। আৰু বহুত আইটেম আছে ফ্ৰিজতো, গোটেই দৈৰ পৰা ধৰি ৰসগোল্লা, ভেৰাইটিজ গাখীৰৰ পৰা বনোৱা বস্তু আছে। সকলোৱে খাব পাৰে, নিবও পাৰিব।